নমস্কাৰ। আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে বনৰীয়া জীৱ-জন্তুৰ নাম ইংৰাজী আৰু অসমীয়াত শিকো আহা। এলিফেণ্ট অসমীয়াত যাক আমি হাতী বুলি কওঁ। টাইগাৰ টাইগাৰ মানে অসমীয়াত বাঘ। জিৰাফ অসমীয়াত জিৰাফ বুলিয়ে কোৱা হয়। জেব্ৰা অসমীয়াতো জেব্ৰা বুলিয়ে কোৱা হয়। কেমেল অসমীয়াত উট বুলি কোৱা হয়। পিগ অসমীয়াত গাহৰি বুলি কোৱা হয়। ৰাইনো অসমীয়াত কোৱা হয় গঁড়। গোল্ডেন লংগুৰ অসমীয়াত আমি সোণালী বান্দৰ বুলি কওঁ। বেয়াৰ অসমীয়াত ভালুক বুলি কোৱা হয়। হিপ'পটেমাছ অসমীয়াত জলহস্তী বুলি কোৱা হয়। লায়ন অসমীয়াত সিংহ বুলি কোৱা হয়। ৰেবিট অসমীয়াত শহাপহু বুলি কোৱা হয়। ফক্স অসমীয়াত কোৱা হয় শিয়াল। ডিয়াৰ অসমীয়াত হৰিণা বুলি কোৱা হয়। হৰ্চ মানে অসমীয়াত ঘোঁৰা বুলি কোৱা হয়। চিপ মানে অসমীয়াত ভেড়া ছাগলী বুলি কোৱা হয়। মাংকি অসমীয়াত বান্দৰ বুলি কোৱা হয়। বেংগল টাইগাৰ অসমীয়াত ঢেকীয়াপতীয়া বাঘ বুলি কোৱা হয়। পৰ্কুপাইন অসমীয়াত কেটেলা পহু বুলি কোৱা হয়।